কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু। হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত আছে ভাগৱত অনুষ্ঠান আৰু এই অনুষ্ঠান সপ্তাহৰ মূৰত দেওবাৰে আমাৰ যিমান ভকতসকল আছে মানে চবৰ ঘৰতে হয়, এদিন বাদে মানে আজি আমাৰ অহা সপ্তাহত আন এজন ভকতৰ ঘৰত তেনেকৈ আমাৰ আইসকলৰ ভাগৱত অনুষ্ঠান চলি থাকে আৰু এই অনুষ্ঠান দুপৰীয়া 2টাৰ পৰা আৰু 3টা 4টালৈকে চলে আৰু ইয়াত আমাৰ আইসকলে ভাগৱত অনুষ্ঠানৰ আমি কৰোঁ আৰু সেইকাৰণে পূৰা যাই যোগাৰ চলি আছে। আৰু এতিয়া মই গৈছোঁ চৰণ ধুৱাবলৈ। ভাগৱত পঢ়াৰ আগতে আগমুহূৰ্তত যিসকল আইসকল আহে আমাৰ আগতে, তো চবকে মানে যিমান পাৰোঁ চবকে চৰণ ধুৱাবলৈ থিয় হৈ থাকোঁ। তো এতিয়া আই এগৰাকী আহিছে, তাক চৰণ ধুৱাই আছোঁ মই। আৰু আমাৰ নিয়মত আমি এজন আন এজনক চৰণ চুই সেৱা কৰোঁ। সৰু ডাঙৰ আমি সকলোৱে এজন আন এজনৰ সেৱা লওঁ। সেইকাৰণে মোৰ সেৱা লৈ আছে আয়ে, ময়ো সেৱা কৰিলোঁ। তো হৈ গ'ল। তো এতিয়া ভিতৰত আইসকল কেইগৰাকীমান বহি আছে। এতিয়ালৈকে ভাগৱতী আই আহি পোৱা নাই, তো তাৰ কাৰণে বহি আছে চবে। আৰু এইফালে আমাৰ মায়ে বনাই আছে পায়েক বহাই দিছে। আৰু এইফালে বনোৱা হ'ল পিঠা আৰু লাড্ডু। আমাৰ ভাগৱত অনুষ্ঠান আৰম্ভণি হৈ গ'ল। ভাগৱতী আয়ে ভাগৱত পাঠ কৰি আছে আৰু সকলোৱে একান্ত মনে পাঠ শুনি আছে আৰু ময়ো বহি শুনি আছোঁ আৰু অলপমান শুনাই দিওঁ আপোনালোকক। হে মনুষ্যসকল, মানৱ জীৱন লাভ কৰিলে হৰি ভজনা কৰা মুখ্য কৰ্ম। কৃষ্ণগুৰু ভজনা নকৰিলে সদা সৰ্বদা মানুহৰ পাপ সঞ্চয় হয়। তোমালোকে ভালদৰে মনোযোগ দি আমাৰ বাণীলৈ মন কৰা। মনুষ্য হৰি নাৰকী হৰি বুলি কোৱা হয়, নিশ্চয় জানিবা। হৰি নভজি পাপৰ বোজালৈ কলৈ যাবা? এই বোজা কোন ঠাইত কঢ়িয়াই থবা? কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু জয় কৃষ্ণ। জয় কৃষ্ণ শ্ৰী কৃষ্ণ বোলা কৃষ্ণ বোলা কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ জয় কৃষ্ণ। আৰু আমাৰ ভাগৱত অনুষ্ঠান সামৰিলে আৰু বিলনীয়া আইসকলে প্ৰসাদ বিলাই আছে, মানে ভাগ কৰি আছে। আৰু এইফালে টেষ্টি প্ৰসাদ কোনে কোনে ভাল পায় বাৰু, মইতো খুব ভাল পাওঁ প্ৰসাদ খাবলৈ। আৰু এইফালে চাহ দিবলৈ যোগাৰ কৰি আছোঁ, চব ৰেডি কৰি আছোঁ। বাই বাই। আৰু এইফালে এতিয়া চব কাম বন কৰি সামৰি মই আৰু মা লৈছোঁ চাহ খাবলৈ বহিছোঁ এতিয়া। আৰু আজি ভিডিঅ' ইমানে সৰু এটা ভিডিঅ' আগবঢ়ালোঁ আপোনালোকক, আশা কৰোঁ ভাল লাগিব আৰু ধন্যবাদ।